মানুহৰ মনলৈ আহে হেজাৰটা কি আহে, যদি সেইদিনা তেওঁৰ মই কথা শুনিলোহেঁতেন, যদি অলপ বেছি সময় তেওঁক মই দিলোহেঁতেন, যদি সেই কথাষাৰ মই নকলোহেঁতেন, যদি শেষবাৰ বা আৰু এবাৰ জপতিয়াই সাৱটি ধৰিলোহেঁতেন। এই অনুশোচনাবোৰে আমাৰ মনত বেজীৰ দৰে বিন্ধি, বুকুত অনবৰত বেজীৰ দৰে বিন্ধি থাকে। এটা দিন আহে, ঘৰৰ সেই বিশেষ চকীখন খালী হৈ পৰে, সেই মাতটো নোহোৱা হৈ যায়। সেই হাত দুখন, যি হাত দুখনে মোক সৰুতে আঙুলিত ধৰিছিল, মোক খোজ কাঢ়িব শিকাইছিল, চিৰকালৰ বাবে সেই হাত দুখন ঠাণ্ডা হৈ পৰে, নিস্তেজ হৈ পৰে। দেউতা নোহোৱা হৈ যায়। আৰু সেই দিনাৰ পৰাই জীৱনটো আগৰ দৰে হৈ নাথাকে। আজি মই সেই কথাকেই কম। দেউতা নোহোৱা হোৱাৰ খবৰটো পোৱাৰ মুহূৰ্তটো কোনো শব্দেৰে বৰ্ণনা কৰিব নোৱাৰি। কোনোবাই অনুভৱ কৰে মাটি যেন ভৰিৰ তলৰ পৰা নোহোৱা হৈ গ'ল, মূৰৰ ওপৰত যেন আকাশখন খহি পৰিল। কোনোবাই অনুভৱ কৰে বুকুৰ ভিতৰত কোনোবাই যেন হাতুৰি মাৰিছে, কোনোবাই একেবাৰে নিৰ্বাক হৈ পৰে, শব্দ নোহোৱা হৈ যায়, কান্দিবও নোৱাৰে, কথা কবও নোৱাৰে। মাত্ৰ বিশ্বাসেই নহয়, মনে বাৰে বাৰে কয়, নিজক কয়, নহয় এইটো সঁচা নহয়, এতিয়াই আহিব। এই দেউতা নোহোৱা হোৱাটো ভুল খবৰ। দেউতা আছে আৰু সদায় থাকিব। দেউতা এতিয়াই আহিব। মনোবিজ্ঞানত ইয়াকে কোৱা হয় ডেনিয়েল। ইমান ডাঙৰ কষ্ট একেলগে গ্ৰহণ কৰিব নোৱাৰি বাবেই আমাৰ মনে আগতেই অস্বীকাৰ কৰে। দেউতা নোহোৱা কথাটো স্বীকাৰ কৰি ল'ব নোখোজে বা নকৰে। এই যে আমাৰ মনে দেউতা নোহোৱা কথাটো স্বীকাৰ নকৰে, এইটো আমাৰ মনৰ দুৰ্বলতা নহয়, এইটো মানৱ মনৰ স্বাভাৱিক সুৰক্ষা। দেউতা নোহোৱা হলে মনত কি হয় এবাৰ ভাবিছেনে আপুনি? দিনবোৰ যায়, কিন্তু মনৰ ভিতৰত এক অদ্ভুত ধুমুহা চলি থাকে, অনাথ হোৱাৰ অনুভৱ। দেউতা থাকোঁতে বয়স যিমানেই নহওক, মানুহে নিজকে সন্তান বুলি, সৰু এটা ল'ৰা বা ছোৱালী বুলি অনুভৱ কৰে। কিন্তু দেউতা নোহোৱা হোৱাৰ পিছত 40 বা 50 বছৰীয়া মানুহে অনুভৱ কৰে মই এতিয়া অনাথ। এই যিটো অনাথৰ অনুভৱ, এই অনুভৱটো বুজাব নোৱাৰি, কেৱল অনুভৱ কৰিব পাৰি। সংসাৰ আটাইতকৈ ডাঙৰ সুৰক্ষা কৱচখন নোহোৱা হৈ যায়, সেইদিনাই খহি পৰে সুৰক্ষাৰ দেৱালখন, আৰু আমি উপলব্ধিৰ অনুশোচনাত নিমজ্জিত হওঁ। দেউতা নোহোৱা হোৱাৰ পিছত মানুহৰ মনলৈ আহে হেজাৰটা কি আহে, যদি সেইদিনা তেওঁৰ মই কথা শুনিলোহেঁতেন, যদি অলপ বেছি সময় তেওঁক মই দিলোহেঁতেন, যদি সেই কথাষাৰ মই নকলোহেঁতেন, যদি শেষবাৰ বা আৰু এবাৰ জপতিয়াই সাৱটি ধৰিলোহেঁতেন। এই অনুশোচনাবোৰে আমাৰ মনত বেজীৰ দৰে বিন্ধি, বুকুত অনবৰত বেজীৰ দৰে বিন্ধি থাকে। বিশেষকৈ যেতিয়াই মনত পৰে দেউতাৰ লগত শেষবাৰ দেখা হওঁতে, হয়তো বহুত তাড়াতাড়ি আছিল, হয়তো ঠিকমতে কথাও আমি নাপাতিলোঁ, হয়তো ভালে আছেনে বা মই ভালে আছো বুলি নোকোৱাকৈয়ে গুচি আহিছিলোঁ। সেই মুহূৰ্তটো জীৱনৰ আটাইতকৈ ডাঙৰ বোজা হৈ পৰে। কিয় মই দেউতাক সময় নিদিলোঁ? সৰু কথাবোৰে বহুত বেছি কন্দুৱায়। ডাঙৰ ঘটনাই নহয়, মানুহ ভাগি পৰে সৰু মুহূৰ্তত, সৰু ঘটনাত। ৰাতিপুৱা চাহ খাওঁতে দেউতাৰ চকীখনলৈ চকু গ'লে বুকু ভাগি যায়। বজাৰত তেওঁ ভাল পোৱা প্ৰিয় মিঠাইটো দেখিলে ভৰি দুখন আগুৱাব নোৱাৰে। কোনোবাই কয় তোমাৰ দেউতাৰে এনেকুৱা আছিল, তোমাৰ দেউতাৰে তেনেকুৱা আছিল, বহুত ভাল মানুহ আছিল, বহুতক সহায় কৰিছিল, আৰু সেই এষাৰ কথাতে সকলো বান ছিঙি যায়, চকুলো সেমেকি উঠে।
কিন্তু মানুহৰ মনত কষ্টৰ লগতে আহে খং। এই যে মনৰ কষ্ট থাকিল, দেউতা নোহোৱা হ'ল, তাৰ লগতে কিন্তু খং আহে। ঈশ্বৰৰ ওপৰত খং। কিয় লৈ গ'লা তেওঁ? কিয় লৈ গ'লা মোৰ দেউতা? নিয়তিৰ ওপৰত খং। কিয় ইমান সোনকালেই দেউতাক লৈ গ'লা? নিজৰ ওপৰতো খং উঠে। মই কিয় বেছি সময় নিদিলোঁ মই মোৰ দেউতাক? এই খংটো আচলতে এইটো প্ৰকৃত খং নহয়। এইটো হ'ল অসহায়তা। যিজনক আটাইতকৈ ভাল পাইছিলোঁ তেওঁক ৰাখিব নোৱাৰা অসহায়তা। তেওঁক যে মই ৰাখিব নোৱাৰিলোঁ, অকলশৰীয়া অনুভৱ কৰা হয়। যিটো কোনেও নুবুজে, কাকো বুজাব নোৱাৰে যে মই অকলশৰীয়া হৈ গ'লোঁ। দেউতা থাকোঁতে হয়তো প্ৰতিদিনে কথা নহৈছিল দেউতাৰ লগত, হয়তো দূৰতে আছিল, কিন্তু জানিছিলোঁ তেওঁ আছে। যিকোনো বিপদত এজন মানুহ আছে যি বিনা চৰ্তে মোৰ ওচৰত থাকিব, মোক সহায় কৰিব। সেই নিশ্চয়তাটো দেউতা নোহোৱা হোৱাৰ পিছত চিৰকালৰ বাবে গুচি যায়, নোহোৱা হৈ যায়, অকলশৰীয়া অনুভৱ হৈ যায় আৰু এক শূন্যতা বিৰাজ কৰে। আৰু সেই শূন্যতাত কোনো মানুহেই, কোনো সম্পদে, কোনো ধন টকা পইচাই, কোনো আত্মীয়ই সেইটো পূৰণ কৰিব নোৱাৰে। দেউতা নোহোৱা হোৱাৰ পিছত কেৱল মন নহয়, কেৱল মনটোৱে সলনি নহয়, জীৱনটো সলনি হৈ যায়। হঠাৎ ডাঙৰ হৈ যোৱা। দেউতাই থাকোঁতে যিমান বয়সেই নহওক এটা আশ্ৰয় আছিল, কিন্তু তেওঁ নোহোৱা হোৱাৰ পিছত হঠাৎ অনুভৱ হয় এতিয়া মই নিজেই সকলোৰে আশ্ৰয় হ'ব লাগিব, সকলোৰে মই দায়িত্ব ল'ব লাগিব। সংসাৰৰ দায়িত্ব, পৰিয়ালৰ যত্ন, মাৰ যত্ন ল'ব লাগিব, ভাই ভনীৰ যত্ন ল'ব লাগিব। পৰিয়ালৰ সিদ্ধান্ত এতিয়া ময়েই ল'ব লাগিব, কাৰণ দেউতা নাই। সকলো এটা ৰাতিতে কান্ধৰ ওপৰত আহি পৰে। আৰু উৎসৱবোৰৰ কথাটো ক'বই নালাগে। যিবোৰ উৎসৱে আনন্দ দিছিল সেইবোৰ বিষাদময় হৈ পৰে। বিহু আহে, ঘৰত আনন্দ হয়, কিন্তু মনৰ এটা চুকৰ এটা খালী ঠাই থাকে। দেউতাৰ প্ৰিয় গানটো বাজিলে, দেউতাৰ প্ৰিয় খাদ্যটো ৰান্ধিলে সেই আনন্দৰ মাজতো চকুৰ সেমেকি উঠে। দেউতা নোহোৱা হোৱাৰ লগে লগে জীৱনৰ দৃষ্টিভংগী সলনি হয়। দেউতাৰ মৃত্যুৱে এটা কথা স্পষ্ট কৰি দিয়ে, এদিন ময়ো যাব লাগিব, এদিন ময়ো যাম। এই উপলব্ধিয়ে বহুতক জীৱনৰ আচল অৰ্থ বুজিবলৈ বাধ্য কৰায়। মোকো বাধ্য কৰাইছে, এদিন ময়ো যাব লাগিব। সৰু সৰু কথাত, আৰু সেই কথাটো ভবাৰ লগে লগে সৰু সৰু কথাতে আমাৰ মনত খংবোৰ কমি যায়। সম্পৰ্কবোৰক বেছি গুৰুত্ব দিবলৈ শিকা হয়। জীৱনটোক বেলেগ চকুৰে চাবলৈ আৰম্ভ কৰা হয়। দেউতাৰ বিয়োগৰ কষ্ট কেতিয়াও সম্পূৰ্ণ নহয়, কিন্তু সময়ৰ লগে লগে কষ্টটো বহন কৰিবলৈ শিকি যোৱা হয়। কান্দিব দিয়ক নিজকে আপুনি কান্দক। সমাজে ক'ব শক্তিশালী হোৱা, কিন্তু মনোবিজ্ঞানে কয় কান্দিলে মন পাতল হয়। কান্দনক দুৰ্বলতা বুলি নাভাবিব। কান্দনৰ এটা প্ৰকৃত অৰ্থ মোৰ মতে হ'ল, কান্দন হ'ল ভাল পোৱাৰ প্ৰকাশ। যিটোৰ কাৰণে কান্দিব সেইটোক আপুনি ভাল পাব, সি কিবা বস্তুৱে হওক, কোনোবা আপোনজনে হওক। গতিকে কান্দন হ'ল প্ৰকৃত ভাল পোৱাৰ এক প্ৰকাশ। স্মৃতিবোৰক জীয়াই ৰাখক, দেউতাৰ কথাবোৰ কওক, দেউতাৰ কথা মনত পেলাওক, দেউতাৰ প্ৰিয় কামবোৰ কৰক। মানুহ মৰিবই, কিন্তু স্মৃতি কেতিয়াও নমৰে। দেউতাৰ সপোনবোৰ পূৰণ কৰিবলৈ আপুনি আগবাঢ়ক। আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি হ'ল, দেউতাই আপোনাৰ বাবে যি সপোন দেখিছিল সেই সপোন আপুনি পূৰণ কৰিব লাগিব, আৰু সেয়াই হ'ব প্ৰকৃত শ্ৰদ্ধাঞ্জলি। তেওঁ বিচাৰিছিল আপুনি সুখী হওক, তেওঁ বিচাৰিছিল আপুনি জীৱনত আগবাঢ়ি যাওক। সেইটোৱেই তেওঁলৈ আটাইতকৈ ডাঙৰ উপহাৰ হ'ব। বন্ধু, দেউতা নোহোৱা হোৱাৰ পিছত পৃথিৱীখন একেই থাকে। ৰ'দ উঠে, বৰষুণ পৰে, মানুহে হাঁহে, মানুহে কান্দে, কিন্তু আপোনাৰ পৃথিৱীখনত এটা ৰং কমি যায়, অকণমান আনন্দ কমি যায়। সেই ৰংটো আৰু কেতিয়াও নাহে, সেই আনন্দ কেতিয়াও নাহে। কিন্তু দেউতাই যাওঁতে আপোনাৰ বাবে এটা বস্তু এৰি থৈ যায়। সেইটো হ'ল তেওঁৰ সাহস, তেওঁৰ আদৰ্শ, তেওঁৰ ভালপোৱা, তেওঁৰ মৰম। সেইবোৰ আপোনাৰ তেজতে আছে। গতিকে যেতিয়া জীৱনটো আপোনাৰ কঠিন যেন লাগে, যেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰে, তেতিয়াই বুকুত হাত দি অনুভৱ কৰক, দেউতা আছে,
তেওঁ আছে, সদায় আছিল, সদায় থাকিব। দেউতা মানে কেৱল এটা সম্পৰ্ক নহয়, দেউতা মানে হ'ল জীৱনৰ প্ৰথম আশ্ৰয়, প্ৰথম সাহস, প্ৰথম ভালপোৱা, প্ৰথম মৰম, প্ৰথম পথ প্ৰদৰ্শক আৰু চিৰকালৰ শক্তি। যদি আপোনাৰ দেউতা এতিয়াও আছে, আজি ফোন কৰক, আজি এবাৰ কথা পাতক, এবাৰ লগ কৰক, আজি কওক, দেউতা তুমি মোৰ সকলো। কাৰণ সময় থাকোঁতেই কোৱা কথাষাৰ পিছলৈ আটাইতকৈ ডাঙৰ সান্তনা হৈ পৰিব। এতিয়া যদি আপুনি দেউতাক ভাল ব্যৱহাৰ কৰিছে, সময় দিছে, তেতিয়া সেইটোৱে আপোনাৰ সান্তনা হ'ব যে দেউতাই জীয়াই থকালৈকে মই ঠিকে আছিলোঁ। এই ভিডিঅ'টোত তেওঁলোকক উৎসৰ্গা কৰিলোঁ যিসকলৰ দেউতা নাই। তেওঁলোকৰ দেউতাৰ আত্মাই শান্তিত থাকক। যদি এই ভিডিঅ'টোৱে আপোনাৰ চকু অকণমান সেমেকাই দিছে, তেন্তে এজন বন্ধুক শ্বেয়াৰ কৰক, কমেণ্টত লিখক দেউতাৰ বিষয়ে আপোনাৰ আটাইতকৈ প্ৰিয় স্মৃতিটো কি। ছাবস্ক্ৰাইব কৰক, বেল আইকন টিপক। আকৌ লগ পাম। নমস্কাৰ।